26 একো নাই, ইলেকশ্যনতো বিজেপি এনেই জিকি যাব। মই 100 শব্দ নকওঁ, কিন্তু বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব। ইয়াত কোনো একো বাকীয়ে নাই। আমাৰ যিমান কাম আছে আমাৰ কমপ্লিট আছে, ভাল কৰি আমাৰ জিকি যাব। এতিয়া ডিব্ৰুগড়তে প্ৰশান্ত ফুকনক কোনে হৰুৱাব? কোনোতো কেণ্ডিডেটে নাই। গতিকে আমাৰ কাৰণে ইলেকশ্যনটো ইমান ডাঙৰ ইছ্যু নহয়। ল'ৰা ছোৱালীক চাকৰি দিব লাগে, মাটিৰ পট্টা দিব লাগে, এইবিলাকে হৈছে আমাৰ কাম। জনজাতিকৰণটো ইলেকশ্যনৰ আগতে হ'ব নেকি? জনজাতিকৰণৰ ক্ষেত্ৰতো আমি কথা পাতি আছো। আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে। যোৱাকালিও ক'লো জনজাতিকৰণত আমাৰ সমৰ্থন আছে। এইবিলাক মোৰ লগত বাবা এপ্লাই নকৰিব। আমি বহুত অভিজ্ঞ মানুহ। বাবা চাওক, কোনে কি কাৰণত প্ৰশ্ন সোধে মই বুজি পাওঁ নহয়, অভিজ্ঞতা হৈ গ'ল। হ'ব আপুনি হ'ব, এজন সাংবাদিকে এটাই প্ৰশ্ন কৰে। আপুনি যিটো কৰি আছে এইটো মোৰ লগত নোৱাৰিব। বহুত দিন হ'ল নহয়, 25 বছৰ হৈ গ'ল। বেলেগক চেষ্টা কৰিব, মোক কিয় কৰে? যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ ব্যক্তিসকলে আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি ছ'চিয়েল মাধ্যমত কথা কৈ আছে। ৰাতিপুৱা মই ৰিচাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত কি খায়। তেতিয়া মই গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায়। গৌৰৱ গগৈ 2টা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে, ব্ৰিটিছ হয়। গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে। ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন। গতিকে কংগ্ৰেছৰ মানুহে এতিয়া ইংৰাজ শাসনক পৰাজিত কৰা পাৰ্টিটোৱে এতিয়া ইংৰাজী শাসনৰ তলতহে যাব আৰম্ভ কৰিছে, যিটো এটা হাঁহি উঠাও কথা আৰু দুখ লগাও কথা। কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত ন্যায় যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন যে এইটো কাম কৰক, সিটো কাম কৰক, আৰু এনেকে আগবাঢ়ক। কোনেওতো আমাক পৰামৰ্শ একো দিয়া নাই। আজি তেওঁলোকে যদি সঁচাকৈয়ে জুবিনক ভাল পালেহেঁতেন, আমাক 10টা পৰামৰ্শ দিলেহেঁতেন, মোক সাক্ষাৎ কৰিলেহেঁতেন যে মুখ্যমন্ত্ৰী মহোদয় এনেকে কৰক, এনেকে কৰক, এনেকে কৰক। কোনোতো পৰামৰ্শ নাই, কোনোতো এডভাইচ নাই। খালি তেওঁলোকে ভাবি আছে যে এইটো দি আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগে। মূৰ্খৰ স্বৰ্গত বাস কৰি আছে।